মোৰ পৃথিৱী, ভাৱনাৰ পৃথিৱী। এই পৃথিৱীলৈ আপোনালোকক মোৰ হৃদয় ভৰা স্বাগতম। আজি মোৰ পৃথিৱী ভাৱনাৰ পৃথিৱীত আছে চমু কাহিনী, আত্ম উপলব্ধি। আৰামী চকীখনত অনিমেঘে নিজৰ শৰীৰৰ ভৰটো এৰি দিলে, যেন মন আৰু মগজুত সৰ্বশৰীৰৰ ভৰটো পৰিল। আৰামত ভৰিৰ ওপৰত ভৰি উঠাই চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলী পকাই পকাই শূন্যলৈ উৰুৱাই দিলে। মানুহজনে গভীৰ চিন্তাত পৰিলে। সমাধানৰ বাট উলিয়াবলৈ কেতিয়াবা কেতিয়াবা চিগাৰেট ফুপে। বয়সৰ তুলনাত মানুহজনৰ বুদ্ধিৰ বয়সটো বহুত বেছি। যেতিয়া সমাধানৰ সূত্ৰ বিচাৰি পায়, তেতিয়া এনে লাগে যেন পৃথিৱীখনকে আৱিষ্কাৰ কৰি উলিয়ালে। উলাহত চিঞৰি উঠে। এডালৰ পাছত আনডাল চিগাৰেট ফুপুতে ফুপুতে চুকত থকা মেজৰ ওপৰৰ এষ্টেটোৱে কয়, জীৱনৰ অভিজ্ঞতাই মানুহজনৰ ব্যক্তিত্ব দুগুণে উজ্জ্বল কৰিছে। চিগাৰেটৰ অপকাৰিতাৰ বিষয়ে অৱগত। নিজেও চিগাৰেট ফুপিলে লাং কেঞ্চাৰ, টিবি বেমাৰ আৰু বয়স কমি যোৱাৰ কথা কয়। চিন্তাই জুমুৰি দি ধৰিলেহে চিগাৰেট ব্যৱহাৰ কৰে। মানুহজনে ক্ৰাইম ব্ৰাঞ্চৰ দায়িত্বপূৰ্ণ কামবিলাক নিষ্ঠাৰে পালন কৰাৰ পাছত আজৰি সময় কটাই সৃষ্টিমূলক কামত। পুৰুষৰ চিগাৰেট ফুপি গভীৰ ভাৱনা ডুব যোৱা দৃশ্য মোৰ প্ৰিয়। সেই ভাৱনাত থাকিব লাগিব সৃষ্টিৰ ৰহস্য উদ্ঘাটন কৰা। কাৰণ কাৰ্য নোহোৱাকৈ সোপাসকলক দেখিলে মানুহজনৰ মূল্য কমিহে যায়। কলেজত পঢ়ি থাকোঁতে অনিমেঘৰ লগৰ মেধাৱী বন্ধু এজনৰ কথা কোৱা প্ৰায় শুনো। শৰীৰত অফুৰন্ত শক্তি উদ্যম থকা সময়ত নেদেখা আৰু নোখোৱা বস্তুৰ প্ৰতি সকলোৰে আসক্তি দুগুণে বাঢ়ে। মেধাৱী বন্ধুজনে ঘৰখনে নজনাকৈয়ে বিড়ি চিগাৰেট নিচা খাইছিল। মাক দেউতাক দুয়োজনে পুতেকে পঢ়া কলেজৰ প্ৰফেচাৰ, লগতে বহুত সামাজিক কাম আৰু অনুষ্ঠানৰ লগত জড়িত। সকলো মানুহে দুয়োজনকে ক'বলৈ ধৰিলে, আপোনাৰ ল'ৰাই গুমটি দোকানত কলঘৰৰ ধোঁৱা উৰুৱাই থাকে। কোনোৱে কয় ল'ৰাই গোলাপী ৰস পান কৰে। দুয়োজনে ভাবি কি প্ৰকাৰে সমাধান কৰা যায় উপায় উলিয়ালে। সাপো নমৰক, লাঠিও নাভাঙক। এদিন ৰাতি দেউতাকে নিজৰ ল'ৰাক খুব মৰমেৰে মাতিলে। দেউতাকৰ ওচৰৰ চোফাখনতে বহুৱাই খুব শান্তভাৱে কৈছিল যে, ৰকি বেটা, মোৰ কোঠাতে মদৰ বটল আৰু চিগাৰেট অনা আছে, তুমি লৈ আনা, দুয়োজনে একেলগে খাওঁ। তুমিতো চিগাৰেট নিচা খোৱাৰ অভ্যাস আছে, যোৱা অলপ এনজয় কৰোঁ। পুতেক ৰকিৰ সেইদিনা সেই মুহূৰ্তত বৰষুণত ভিজা কপৌ চৰাইজনীৰ দৰে হৈছিল। কোনোদিন দেউতাকে কোনো নিচাজাতীয় বস্তু সেৱন কৰা দেখা নাই ৰকিয়ে। পল পলকৈ বহু সময় তলমূৰ কৰি থাকিল ৰকি। কোঠাটোত চাৰিওফালে মৌনতাই বিৰাজ কৰিলে। ৰকিয়ে দেউতাকৰ শিষ্টাচাৰত মন্ত্ৰমুগ্ধ হৈ দুধাৰ চকুলো বৈ আহিল। সি ভাবিছিল দেউতাকে হয়তো তাক হেঁপাহ পলুৱাই চৰিয়াব, গোৱাল গালি পাৰিব, মাৰি মাৰি ঘৰৰ পৰা উলিয়াই দিব, নহয় এদিন মাকে কৰাৰ দৰে তাৰ কোঠাত তলা লগাই শাস্তি দিব। দেউতাকে কোনোটোকে নকৰিলে। ৰকিৰ অনুশোচনা জাগিল। আত্ম উপলব্ধি হৈ ভক্তিত দেউতাকৰ চৰণ চুলে। দেউতাকেও পুতেকৰ আত্মজ্ঞানত গৌৰৱান্বিত হৈ বুকুত সাৱটি লৈ ক'লে যে, তোমাৰ স্থান চৰণত নহয়, আমাৰ হৃদয়ত। এই বস্তুবিলাকো নাখাবলৈ নকওঁ, কিন্তু ৰাগিয়াল বস্তুই যাতে মানুহক খাই নেপেলায়। কিছুমান বিশেষ কাৰণতহে খাব লাগে। যেনে ধৰা কেতিয়াবাহে বিশেষ দিনবিলাকত, অফিচ বা বন্ধুমহলত, উৎসৱ ইত্যাদিবিলাকত, য'ত নাখালেই নহয়। কিন্তু মাতাল হোৱাকে নিচাজাতীয় বস্তু যাতে তোমাক খাই নেপেলায়। তুমিহে নিচাক খাই নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। হয়তো মূৰ্খ পণ্ডিততকৈ আত্মজ্ঞানী লোক বহুত ওপৰত। এই কথা শুনি থকা ৰকি মাকে মাতৃত্ব গৌৰৱত গৌৰৱান্বিত হৈ মন প্ৰাণ ভৰি পৰিল। মাকৰ আনন্দৰ লোটক ববলৈ ধৰিলে। ৰকিও সেইদিনাৰ পৰা নিজক নিজে বুজি পালে। সকলো পৰিৱেশতে যে মৰ্যাদা সহকাৰে
নিজক নিয়ন্ত্ৰণ কৰি সীমাৰ ভিতৰত কাম কৰিব পাৰি, সেয়া উপলব্ধি হ'ল। এয়াই হয়তো মনুষ্যৰ উত্তম বিচাৰধাৰা।